সময়বিলাক যে কেনেকৈ পাৰ হৈ যায় সঁচাকৈ ধৰিবই নোৱাৰি। চাওঁতে চাওঁতে 2023 বৰ্ষটো শেষেই হৈ থাকিলে। আজি হৈছে 2024 চনৰ জানুৱাৰী মাহৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে ভাবিলোঁ এবাক মন্দিৰলৈ গৈ আহোঁ। প্ৰথমতেই আপোনালোক সকলোকে নতুন বছৰৰ হিয়াগৰা শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ নতুন বছৰটো আপোনালোকৰ সকলোৰে ভালকৈ আৰম্ভ হওক, ভালকৈ পাৰ হওক, মনৰ আশাবিলাক সকলোৰে পূৰণ হওক। আৰু ভাবিলোঁ এপাক মন্দিৰলৈ যাওঁ। গোগামুখতে এভাগ ধুনীয়া হনুমান মন্দিৰ আছে আৰু সেই হনুমান মন্দিৰত গৈ সকলোৰে মংগল কামনা কৰি এগছ চাকি জ্বলামগৈ। আৰু এতিয়া প্ৰথমতে আমাৰ ধুনুক উলিয়াই লওঁ। ধুনুক গাটো ধুৱাই লোৱাৰ পিছতহে আচলতে সকলোখিনি আমাৰ আৰম্ভ কৰিব পাৰি। প্ৰথমতে আমি ধুনুক গাটো ধুৱাই লওঁ। এয়া ধুনুক ধুনীয়াকৈ গা পা ধুৱাই এতিয়া অকণমান ক্ৰীম সানিবলৈ লৈছে। আচলতে ধুনুক গাটো ধোৱাটো অকণমান দেৰি হৈছে কাৰণ ৰ'দটো ধুনীয়াকৈ ওলাবলৈ দিছোঁ। তাইৰ একদম পূৰা চৰ্দি হৈ আছিলে এইকেইদিন আৰু চৰ্দি হৈ থকাৰ কাৰণে গাটো অলপ ধোৱাটো অকণমান দেৰিয়ে হৈ যায়। তাইক আজি মূৰটো ধুৱাই নতুন বছৰ বুলি আমি ধুনীয়াকৈ উলিয়াই লৈ যাম। তাই কাম কৰি আছে। ক্ৰীম একদম পূৰা এলেপা উলিয়াই ল'লে। তাই হাতত এটা বস্তু নিদিলে নহ'লে তাইক একো কাম কৰিব নোৱাৰি। সেইটো কাৰণে ক্ৰীমটো দি এতিয়া তাই পূৰা ব্যস্ত হৈ আছে। এতিয়া সেইকণকে লৈ তাই ব্যস্ত হৈ থাকিব। সেয়া তাইক ঘঁহিবলৈ আৰম্ভ কৰিয়ে দিলে। এতিয়া ধুনীয়াকৈ উলিয়াই লওঁ তাইক। ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু আচলতে গাড়ীখন উলিয়াওঁতে তাই একদম উৎপাত। সেইকাৰণে তাইক গাড়ীতে বহাই পেলাই গাড়ীখন উলিয়াব লগা হৈছে। এইজনী গাড়ীৰ একদম ফ্ৰণ্টৰ চিটত বহি আছে। ধুনু ওলালা বাবা, নতুন চোলা বাবা। কি কৰিছা তুমি? তেহা ফুফু যাবা নি? ফুফু অকণ ফুফু যাবা? ফুফু যাবা? আহি থাকোঁতেনে হঠাৎ দেখা পালোঁ একদম পূৰা সৰিয়হ। এইবিলাক আচলতে একদম অলপমান মানে ঢেৰ মাটি থকা জেগাতে দেখা পায়। পিছফালে দেখিছেনে বাৰু? এইফালে ইমান ধুনীয়া সৰিয়হ আছে আৰু ধুনুকো নমাই আনিলোঁ। এইফালে দেখিছেনে? অঁ দাদা গাড়ীত আছে। ধুনু ভাবিলোঁ আপোনালোকক মই অকণমান দেখুৱাই দিওঁ সৰিয়হখিনি। ইমান ধুনীয়া লাগিছে চাওকচোন, কিমান দূৰলৈকে সৰিয়হ আছে। মই অকণমান বেক কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ। এইফালে কিমান ধুনীয়া আছে। ধুনুৱে দেখাই আছে এয়া কিমান ধুনীয়া সৰিয়হ দেখিছেনে? এইবিলাক আচলতে এতিয়া ফুলবিলাক নাইকিয়া হৈ পেলাই গুটি লাগিব হৈ গৈছে। এইফালে মই আপোনালোকক দেখাই দিছোঁ। এয়া আৰু এইফালেও ইমান ধুনীয়া দূৰলৈকে সৰিয়হ আছে। এতিয়া গুটি লাগিব হৈ গৈছে কাৰণে সৰিয়হ ফুলখিনি নাইকিয়া হৈ গৈছে। হালধীয়াবিলাক অলপ কমিয়ে গ'ল। এতিয়া আমি পাই গ'লোহি গোগামুখৰ সেই ধুনীয়া মন্দিৰ ভাগ আৰু এই বাইদেউৰ ওচৰৰ পৰাই লৈ ল'লোঁ ধূপ, চাকি আৰু নাৰিকল। তাৰপিছতেই আমি এই মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু দেখিছেনে ইমান যে ধুনীয়া এই মন্দিৰ ভাগ। আৰু আমাৰ ধুনু আগতীয়াকৈ নামি আহিলে আৰু মন্দিৰ ভাগ ধুনীয়াকৈ চাই ল'লে। তাৰপিছতে আমি ধুনীয়াকৈ চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ আৰু অকণমান ইয়াতে সেৱাও কৰিলোঁ। তাৰপিছতে মন্দিৰৰ ভিতৰলৈ সোমাই মন্দিৰৰ ভিতৰত পুৰোহিতৰ ওচৰত অকণমান সেৱা কৰিলোঁ আৰু এটা ফুট ল'লোঁ। তাৰপিছতেই আমাৰ ধুনুক বাহিৰত এৰি দিলোঁ আৰু তাই যে কি ফূৰ্তি পাইছে। হাতত দুটা ধুনীয়াকৈ ধূপৰ বাকচ লৈ পেলাই তাই পূৰা একদম ফূৰ্তি কৰাত লাগিলে। ইফালে দৌৰিছে সিফালে দৌৰিছে, তাই ফূৰ্তি অন্ত নাই। তাৰপিছতে আকৌ মন্দিৰলৈ সোমাই আহিলে। মন্দিৰৰ ভিতৰতে ধুনীয়াকৈ অকণমান চুচৰিও ল'লে। এতিয়া সকলোৱে আমি সেৱা কৰি ওলাই আহিলোঁ। সেইফালে আছে সঞ্জীৱ আৰু মাক অলপ পিছত ৰৈ গৈছে আৰু এইফালে আমাৰ ধুনু। আমি ধুনীয়াকৈ সকলোৰে কাৰণে সেৱা কৰিলোঁ যাতে নতুন বছৰটো সকলোৰে ভালে ভালে যায়। মন্দিৰত সকলোৰে কাৰণে সেৱা কৰি এতিয়া আহি পালোঁহি ঘৰ। আশা কৰিছোঁ আপোনালোক সকলোৰে দিনবিলাক ভালকৈ যাব। টাটা টাটা টাটা।